কেক এটা কাটি দিওঁ বুলি তো সেইটো কাৰণে কেক চেক পুৰা ৰেডি কৰি থৈ দিয়া হৈছে। কেকটো দেখাবলৈ গৈ আছোঁ, আপোনালোকে মাত্ৰ পুৰা মজা লগাই চাওক আৰু কিছুমান কথা কম, ভিডিঅ'টো চাই থাকিব। আৰু নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শুক্ৰবাৰ, চাব পাৰে মানুহ অহা যোৱা কৰি আছে পুৰা, মানে চব বজাৰত গৈছে। শুক্ৰবাৰত আমাৰ ইয়াত বজাৰ বহে, তো মানুহবোৰ চব বজাৰতে অহা যোৱা কৰি আছে। আৰু কথাটো সেইটোৱে দেখাই দিয়া অলপ ৰাস্তাটোলৈ, এইটো চাওক মানুহ মানে চব বজাৰ কৰি আহি আছে এতিয়া। বাকী দুজনে ঋতুপনৰ মানে পাপু ঘৰতে আহি পেলাই বহি আছোঁ, আৰু কিনো কৰিম কিনো নকৰিম বুলি ভাবি একো ভাবি পোৱা নাই। তাকে ভাবি আছোঁ কি কৰোঁ বুলি, দুজনে বহি চিন্তাত পৰি আছোঁ। মানে অলপ ওলাই যাব লাগিব। আৰু গ'ল ঋতুপনৰ ঘৰৰ পৰা এতিয়া অলপ ইফালে ওলাই যাওঁ। ক'ত গৈ আছোঁ আপোনালোকক আগত গৈ পেলাই চব কৈ আছোঁ আৰু দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া যাওঁ আৰু ঋতুপনৰ ঘৰৰ পিছফালে দিয়ে হয় এনেকৈ ওলাই যাম, ক'ত যাম ক'ত নাযাম। আদিম যুগৰ মানুহ এইটো। বন্ধুসকল আহি একদম নদীৰ মাজত পাই গ'লোঁ, মানে অলপমান পাৰ হৈ গৈছিলোঁ। তাৰপিছত এটা কথা মনত পৰিলে মানে কি বস্তু এটা পাহৰি থৈ আহিলোঁ এতিয়া ল'বলৈ কাৰণে, আৰু গৈ আছোঁ উল্টা হৈ, মানে ঘূৰি। তো বন্ধুসকল যিহেতু এতিয়া নতুন বছৰ আহি গ'ল, আৰু আমি নতুন বছৰৰ 1 তাৰিখত 31 মানে 1 তাৰিখত আমি কেক চেক একো নাকাটিলোঁ। যিহেতু সেইটো কাৰণে ভাবিছোঁ আজি কেক এটা কাটি দিওঁ বুলি, তো সেইটো কাৰণে কেক চেক পুৰা ৰেডি কৰি থৈ দিয়া হৈছে। মানে ঋতুপনে এতিয়া অলপ আগত ৰেডি কৰি আছিলে, আৰু এতিয়া আমি কেকটো কাটিম, আপোনালোকে চাই থাকক। আমি ঋতুপনৰ ঘৰলৈ আৰু ঘূৰি যোৱাৰ কথা আছিলে, কিন্তু কেকটো কাটি মেলি পেলাই সিহঁতৰ ঘৰত গৈ যিটো বস্তু পাহৰিছিলোঁ সেইটো লৈ আহিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু কেক কটাটো আপোনালোকক এতিয়া দেখাম। আপোনালোকে মাত্ৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। এই পূৰা ৰেডি কৰি আছে, তো বাকী সেইটোৱে কথাটো। তো বন্ধুসকল কেকটো ৰেডি হৈ গ'ল। এতিয়া আমি দুজনে কোনো নাই, মানে লগৰ চগৰ কোনো নাহিলে, নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু কোনো নাহিলে, আমি দুজনে কাটিম আৰু। তো আপোনালোকে চাওক, এতিয়া আপোনালোকক কেকটো দেখাবলৈ গৈ আছোঁ, আপোনালোকে মাত্ৰ পুৰা মজা লগাই চাওক। আৰু হেপী নিউ ইয়েৰ পাঞ্জল, তুমি কোৱা হেপী নিউ ইয়েৰ। মই খুৱাই দিব লাগিব দে অলপ তোমাকো। হেপী নিউ ইয়েৰ। বহুত স্বাদিষ্ট ধুনীয়া। আমাৰ মম চম জ্বলাই আজৰি হৈ গ'ল, বঢ়িয়া ন। এতিয়া আমি লগৰবিলাকো আহিলে খুৱাই দিম। তো বন্ধুসকল দেখিলে আপোনালোকে, কেক কাটিংটোতো আমাৰ হৈ গ'ল অলৰেডি। এতিয়া আমি যাওঁ, আৰু লগৰ কেইজনৰ কাৰণে অলপমান কেক লৈ লৈছে, আৰু বাকী যোনে লগ পাই যাক লগ পাওঁ তাকে দি দিম, আৰু নহ'লে ফ্ৰিজত ৰাখি দিম আৰু কেকটো ভালকৈ। তো এতিয়া আমি ঋতুপনৰ ঘৰত যিটো বস্তু ল'বলৈ কাৰণে ঘূৰি আহি আছিলোঁ, সেইটো বস্তুটো লৈ পেলাই আপোনালোকক আৰু দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। বন্ধুসকল এতিয়া আমি ঘৰৰ পৰা ঘূৰি আহিলোঁ, এতিয়া আমি আহি আছোঁ, আৰু এতিয়া এইফালে চাওক আপোনালোকে ক'ত গৈ আছোঁ আমি, আপোনালোকে চাই থাককচোন বাৰু সেইফালকে ন। পাঞ্জল আহি থাক, বঢ়িয়াকৈ গৈ আছোঁ আমি এতিয়া। ক'ত গৈ আছোঁ আমি, আপোনালোকে চাই থাকক। গৈ পালে আপোনালোকে দেখিবই আমি ক'ত যাওঁ। এইটো এটা মানে পুখুৰী, আমি ইয়াত মাছ ধৰিছিলোঁ আগতে। ইয়াত মাছ পাই বাৰু দেই, বহুত মাছ আছে, ডাঙৰ ডাঙৰ মাছ। ইয়াত মাছ চাছ বহুত আছে। আমি এতিয়া গৈ আছোঁ আৰু। বন্ধুসকল আহি পেলাই এতিয়া একদম পথাৰ নহয়, এইটো পুখুৰী ঢাপত বহি আছোঁ, আৰু বাকী পূৰা পথাৰৰ ভিউটো ইয়াৰ পৰা পূৰা মজাকৈ দেখি থাকে। পাহাৰ চাহাৰ আছে অলপ দূৰতে, পাহাৰৰ কিনাৰত নহয় আৰু এইটো। আৰু চাওকচোন ঋতুপনে গছৰ ওপৰত উঠি কি কৰি আছে। এইটো হ'ল বান্দৰ, লোকেল বান্দৰ বুলি কয় ইয়াক। বাকী বগৰী কেইটামান খাম বুলি মানে বগৰী গছত উঠি বগৰী গছটো লৰাই আছে। কিছুমান পকিছে, কিছুমান পকা নাই। যোনবিলাক পকিছে এইবোৰ পৰি আহিছে, আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই থাকক মাত্ৰ ভিডিঅ'টো। বন্ধুসকল বাকী বগৰীকেইটা কেইটামান বুটলি লওঁ, আগত গৈ বহি পেলাই খাম বুলি ভাবিছোঁ। আগত গৈ পেলাই খামগৈ, তাত জেগাটো ভাল আছে। তো আগত গৈ পেলাই ভালকৈ বহি মেলি খাম, আৰু বগৰীবোৰ বুটলি আছোঁ এতিয়া। তো গৈ পেলাই আপোনালোকক কিছুমান কথা ক'ব লগা আছে, চাই থাকিব ভিডিঅ'টো। তো বগৰীকেইটা লৈ ল'লোঁ কেইটামান, এতিয়া যাওঁ। আগত বহি পেলাই খাম আৰু ভালকৈ। তো আপোনালোকে চাই থাকক, আৰু কিছুমান কথা কম, ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰাকৈ। বাকী গৈ আছোঁ দুজনে।
বেছি অনা নাই, এনেই বহি থাকোঁতে খাবলৈ কাৰণে 2-3টা পাৰি আনিছোঁ আৰু এতিয়া গৈ আছোঁ আৰু ৰ'দটো দি আছে পূৰা। তো বন্ধুসকল এইটো গছৰ ছাঁতে বহি দিলোঁ। আগলৈ যাম বুলি ভাবিছিলোঁ, নগ'লোঁ আৰু ইয়াতে আৰামত বহি লৈছোঁ আৰু এতিয়া আগত গৈ লাভ নাই আৰু বেছি দূৰ হৈ যাব। ইয়াতে বহি আছোঁ, বগৰীকেইটা খাই আছোঁ, পকা পকা বগৰী পূৰা মজা লগাই খাই আছোঁ আৰু পূৰা। তো বন্ধুসকল অলপ শুই দিছোঁ মাটিত, আৰু কথাটো শুই শুই একো ভাল লগা নাই। কথাটো হ'ল এইটোৱে, মানে আমি অলপ দিন হ'ল ভিডিঅ' চিডিঅ' একো বনোৱা নাই। অলপ দিন আগতেও আৰু এটা ভিডিঅ' বনাইছিলোঁ, তাতো কৈছিলোঁ যে ভিডিঅ' চিডিঅ' ইমান দিন হ'ল এনেকুৱা তেনেকুৱা, তেতিয়া ৰেগুলাৰ আনিম বুলি কৈ পেলাই কৈছিলোঁ। কিন্তু ৰেগুলাৰ ভিডিঅ' বনাবলৈ মানে আমাৰ কি প্ৰব্লেম হৈ আছে, নিজৰ মানে ভাল কোৱালিটি কেমেৰা ফোন এটা নাই বা কেমেৰা নাই, সেইটো কাৰণে মানে ডেইলি ভিডিঅ' বনোৱাটো অলপ অসুবিধা হৈ আছে। তো কথাবোৰ সেইটোৱে আৰু বাকী ডেইলি ভিডিঅ' বনাম বুলি ভাবিলেও মানে বনোৱাটো অলপ অসুবিধা হৈ যায়। কি বনাম কি নবনাম, মানে এতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্টিং কৰি আছোঁ, তো এইবোৰ ইমান বেছি নলেজ নাই। তো সেইটোৰ কাৰণে মানে ফাৰ্ষ্ট ভিডিঅ' মানে কি বনাম কি নবনাম মানে ভাবোঁতে মানে টাইমবোৰ গৈ থাকে, আৰু প্লাছ মানে আমাৰ হাতত ফোনটো নাথাকে ভালকৈ মানে ডেইলি ভিডিঅ' চিডিঅ' বনাবলৈ। কথাটো সেইটোৱে, আৰু সেইটোৱে আপোনালোকেও অলপ ছাপোৰ্টটো দেখাওক, তেতিয়া মানে আমাৰো অলপ ভাল লাগিব, আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মানে বেছি কিবা হ'ব আৰু ভাল লাগিব। তো ভাল লাগিব এনেও। বাকী বন্ধুসকল আপোনালোকে বহুতে ভিডিঅ'টো চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি গৈছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ মানে অলপ শ্বেয়াৰ কৰিব, তেতিয়া মানে মানুহৰ তালৈ ভিডিঅ'বোৰ গৈ পাব। আৰু কথাটো হ'ল সেইটোৱে, মাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিউজটো আহিছে, ভিউজটো আহে, কিন্তু মানে ছাবস্ক্ৰাইবটো সিমান নহয়গৈ। তো সেইটো কাৰণে মানে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো যদি চাই, কথাটো সেইটোৱে। তো যিমান কথা চব ভিডিঅ'ত মানে ময়ে কৈ থাকোঁ, ঋতুপৰ্ণক ক'বলৈ ক'লে মানে সি নকয়। এনেই কেমেৰাৰ পিছফালে হ'লে উৎপাতটো নকবি আৰু মুখৰ লেপলেপনিটো নকবি, কিন্তু যেতিয়া কেমেৰাটো ল'ব ন, তেতিয়া ই মানে নাই নকয় আৰু কথা মুখৰ পৰা তাৰ কথা নোলায়। বিচাৰবোৰ কেলে কওঁ, মোক বনাব দিব লাগে ভিডিঅ', মই বনাম ন। ই এনেকুৱা মানুহটো মানে ভিডিঅ' চিডিঅ' নকৰে, যেতিয়া কেমেৰাটো ল'ব নহয় মুখৰ পৰা তাৰ কথা নাই আৰু। তাক মই সদায় কওঁ, তই বনা, দুজনৰ চেনেল হয়তো তইও বনাব লাগিব। বনাব ক'লে নবনাই, সি ক'ৰবাত এটা বা দুটা ক্লিপহে সি অকল বনাব, তাৰপিছত সি নবনায়, বাকী চব মোকে বনাবলৈ কৈ থাকে। তো কথাটো হ'ল সেইটোৱে, আপোনালোকেও অলপমান কমেণ্ট বক্সত কৈ দিব আৰু তাক বনাবি চনাবি বুলি। এই বন্ধুসকল বহুত কিবা কিবি ক'ম বুলি ভাবিছিলোঁ, কিন্তু নকওঁ আৰু মানে সেইটোকে ক'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক কৰি দিব, আৰু লগতে কমেণ্ট কৰি জনাই দিব আমাৰ কি বেয়া হৈছে কি ভাল হৈছে। তো সেইটোৱে, আৰু আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত, তো চাই